Welcome once again to my YouTube channel NB Foundation. আমি আলোচনা কৰি আছো ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ কৰ্পোৰেট এফেয়াৰ্ছত পঞ্জীয়নভুক্ত কোম্পানী Philan Herbomedix Pvt.Ltd বিজনেছ প্লানৰ বিষয়ে। চৰকাৰৰ সকলো প্ৰকাৰ গাইডলাইন অনুসৰণ কৰি CMD মিষ্টাৰ জয়মিন পেটেলে এক আদৰণীয় বিজনেছ প্লান সৃষ্টি কৰিছে, যিটো আপুনি এতিয়ালৈকে কোনো কোম্পানীতে বিচাৰি নাপাব। ইয়াৰ আগৰ ভিডিঅ' Philan Plan-I-ত কোম্পানীৰ মাত্ৰ দুটা ইনকামৰ কথাই আলোচনা কৰা হৈছিল, মেচিং বাইনাৰী ইনকাম আৰু ডাইৰেক্ট স্পন্সৰ ইনকাম। আজি আমি আলোচনা কৰিম বাকী থকা আটাইবোৰ ইনকামৰ কথা। গতিকে পলম নকৰি আৰম্ভ কৰোঁ আহক Philan Plan-II। কিন্তু তাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু লাইক কৰিবলৈ আপোনাক অনুৰোধ জনাওঁ। কোম্পানীৰ তৃতীয়টো ইনকাম হ'ল লিডাৰশ্বিপ বোনাছ। কোম্পানীয়ে প্ৰত্যেক নিউ জইনিঙৰ পৰা 100 টকাকৈ ৰাখি লিডাৰসকলক উৎসাহিত কৰাৰ বাবে লিডাৰশ্বিপ বোনাছৰ ব্যৱস্থা কৰিছে। মাহটোৰ ভিতৰত যিসকল লিডাৰৰ তলত 50টা নিউ জইনিং পেয়াৰ হ'ব, তেওঁলোকে এক বোনাছ পইণ্ট লাভ কৰিব আৰু বোনাছ পইণ্ট লাভ কৰা আটাইবোৰ লিডাৰেই এই বোনাছ পইণ্ট অনুসৰি লিডাৰশ্বিপ বোনাছ লাভ কৰিব। বৰ্তমানে 4000ৰ পৰা 5000 টকালৈকে লিডাৰশ্বিপ বোনাছ লাভ কৰি আছে। এতিয়া চাওঁ আহক কোম্পানীৰ আটাইতকৈ বিস্ময়কৰ চতুৰ্থটো ইনকাম, যিটো সঁচাকৈয়ে অতুলনীয়। সেয়া হ'ল ৰিপাৰ্চেজ ইনকাম। কোম্পানীয়ে বাইনাৰী ইনকাম আৰু ডাইৰেক্ট স্পন্সৰ ইনকামৰ পৰা 5% ৰিপাৰ্চেজৰ বাবে আপোনাৰ ৱালেটত জমা ৰাখিব আৰু সেই টকাৰে আপুনি আপোনাৰ ব্যক্তিগত অথবা ঘৰৰ প্ৰয়োজনীয় প্ৰডাক্ট পাৰ্চেজ কৰিব পাৰিব। আৰু এই পাৰ্চেজৰ পৰা আপুনি সৰ্বমুঠ 11 প্ৰকাৰৰ ৰিপাৰ্চেজ ইনকাম ল'ব পাৰিব। নাম্বাৰ 1, ৰিটেইল প্ৰফিট আপ টু 50%। আপুনি যিকোনো প্ৰডাক্ট আপ টু 50% ডিছকাউণ্ট লৈ ৰিপাৰ্চেজ কৰিব পাৰিব আৰু সেই প্ৰডাক্ট আপুনি ব্যৱহাৰো কৰিব পাৰে অথবা কাৰোবাৰ ওচৰত চেলো কৰিব পাৰিব। নাম্বাৰ 2, প্ৰডাক্ট স্কিম। কোম্পানীয়ে প্ৰত্যেক মাহতে কিছুমান অফাৰ স্কিমৰ ব্যৱস্থা ৰাখিছে আৰু সেইমতে আপুনি অতিৰিক্ত ডিছকাউণ্ট সহকাৰে যিকোনো প্ৰডাক্ট পাৰ্চেজ কৰিব পাৰিব। নাম্বাৰ 3, ৰিপাৰ্চেজ মেচিং বোনাছ। যেতিয়াই আপোনাৰ লেফ্ট ৰাইট দুয়োফালে 1250 BV মানে বিজনেছ ভলিউম হ'ব, তেতিয়াই আপোনাৰ 1 Philan বোনাছ পইণ্ট হ'ব। সেইদৰে মাহত যিমানজনে Philan বোনাছ পইণ্ট এচিভ কৰিব, সেই সকলোৰে মাজত কোম্পানীৰ টোটেল মান্থলি BV টাৰ্ণঅভাৰৰ 40% সমানে বিতৰণ হ'ব। এই ইনকাম আপোনাৰ একাউণ্টলৈ মান্থলি আহিব আৰু কোম্পানীয়ে ইয়াৰ কেপিং ৰাখিছে 10 লাখ। অৰ্থাৎ মাহত আপুনি সৰ্বাধিক 10 লাখ টকা ৰিপাৰ্চেজ মেচিং বোনাছৰ পৰা ল'ব পাৰিব। ইয়াত আপোনাৰ পাৱাৰলেট BV কেৰি ফৰৱাৰ্ড হৈ থাকিব। নাম্বাৰ 4, 100% ৰিপাৰ্চেজ ডাইৰেক্ট স্পন্সৰ বোনাছ। ৰিপাৰ্চেজ ইনকামৰ ভিতৰত ই হ'ল আটাইতকৈ ডাঙৰ ইনকাম। কোনো কোম্পানীতে এনেকুৱা ইনকাম পাবলৈ নাই। আপুনি যিমানজন ব্যক্তিক ডাইৰেক্টলি স্পন্সৰ কৰিছে, তেওঁলোকে যি ৰিপাৰ্চেজ ইনকাম লাভ কৰিব, তাৰ 100% আপুনিও লাভ কৰিব। অৰ্থাৎ আপুনি যদি 10জনক স্পন্সৰ কৰিছে আৰু তেওঁলোক প্ৰত্যেকে যদি 1000 টকাকৈ ৰিপাৰ্চেজ ইনকাম লাভ কৰে, তেন্তে আপুনি লাভ কৰিব 10000 টকা। নাম্বাৰ 5, জেনেৰেশ্যন ৱাইজ পাৰফৰ্মেন্স বোনাছ। আপোনাৰ টিম ৰিপাৰ্চেজ BVৰ ওপৰত সৰ্বমুঠ 7টা স্তৰত আপুনি পাৰফৰ্মেন্স বোনাছ লাভ কৰিব। আপোনাৰ লেফ্ট ৰাইট দুয়োফালৰ BV যেতিয়া 1250 হ'ব, তেতিয়া আপোনাৰ ৰেংক হ'ব পাৰ্ল ডিষ্ট্ৰিবিউটৰ আৰু আপুনি লাভ কৰিব 7% পাৰফৰ্মেন্স বোনাছ। সেইদৰে আপোনাৰ দুয়োফালে দুটা পাৰ্ল ডিষ্ট্ৰিবিউটৰ হ'লে আপুনি হ'ব ৰুবি ডিষ্ট্ৰিবিউটৰ আৰু লাভ কৰিব 7%। দুয়োফালে দুটা ৰুবি ডিষ্ট্ৰিবিউটৰ হ'লে আপুনি হ'ব এমাৰেল ডিষ্ট্ৰিবিউটৰ আৰু লাভ কৰিব 9%। দুয়োফালে দুটা এমাৰেল ডিষ্ট্ৰিবিউটৰ হ'লে আপুনি হ'ব ৰয়েল ডায়মণ্ড আৰু লাভ কৰিব 12%। দুয়োফালে দুটা ৰয়েল ডায়মণ্ড হ'লে আপুনি হ'ব ক্ৰাউন ডায়মণ্ড আৰু লাভ কৰিব 14%। দুয়োফালে দুটা ক্ৰাউন ডায়মণ্ড হ'লে আপুনি হ'ব কহিনুৰ ডায়মণ্ড আৰু লাভ কৰিব 17%। আৰু সেইদৰে দুয়োফালে দুটা কহিনুৰ ডায়মণ্ড হ'লে আপুনি হ'বগৈ Philan ব্ৰেণ্ড এম্বেচেডৰ আৰু আপুনি লাভ কৰিব 20% পাৰফৰ্মেন্স বোনাছ। এই বোনাছো মান্থলি আহিব আপোনাৰ একাউণ্টলৈ আৰু ইয়াৰো পাৱাৰ লেক BV সদায় কেৰি ফৰৱাৰ্ড হৈ থাকিব। নাম্বাৰ 6, কাৰ ফাণ্ড। কোম্পানীৰ টোটেল মান্থলি টাৰ্ণঅভাৰৰ 5% কাৰ ফাণ্ড হিচাপে বিতৰণ কৰি দিয়া হয়। এই ইনকাম পাবলৈ আপুনি কোহিনুৰ ডায়মণ্ড ৰেংক এচিভ কৰিব লাগিব।
আপোনাৰ লেফ্ট ৰাইট দুয়োফালে 2,50,000 2,50,000 টিম বিবি হ'ব লাগিব আৰু আপোনাৰ নিজৰ মান্থলি বিবি হ'ব লাগিব 1500। কাৰ ফাণ্ডৰ বাবে কোম্পানীয়ে কেপিং ৰাখিছে 10,000 টকা প্ৰতি মাহত। নম্বৰ 7 হাউচ ফাণ্ড। যিসকল ডিষ্ট্ৰিবিউটৰে কোহিনুৰ ডায়মণ্ড ৰেংক এচিভ কৰিছে তেওঁলোকৰ বাবে কোম্পানীয়ে টোটেল মান্থলি বিবি টাৰ্ণঅভাৰৰ পৰা 5% হাউচ ফাণ্ড হিচাপে আগবঢ়াইছে। হাউচ ফাণ্ড পাবলৈ দুয়োফালে মান্থলি টিম বিবি হ'ব লাগিব 5 লাখ 5 লাখ আৰু নিজৰ মান্থলি বিবি হ'ব লাগিব 2,000। হাউচ ফাণ্ডৰ বাবে কোম্পানীয়ে কেপিং ৰাখিছে 20,000 টকা প্ৰতি মাহত। নম্বৰ 8 ৰয়েলটি। কোম্পানীৰ টোটেল মান্থলি বিবি টাৰ্ণঅভাৰৰ 2% সকলো ৰয়েলটি এচিভাৰৰ মাজত বিতৰণ কৰিছে। এই ৰয়েলটি ইনকাম পাবলৈ হ'লে আপুনি ফিলান ব্ৰেণ্ড এম্বেচেডৰ ৰেংক এচিভ কৰিব লাগিব। আপোনাৰ দুয়োফালে মান্থলি টিম বিবি হ'ব লাগিব 10 লাখ 10 লাখ আৰু আপোনাৰ নিজৰ মান্থলি বিবি হ'ব লাগিব 2,500। ৰয়েলটি ইনকামৰ প্ৰতি মাহৰ কেপিং 30,000 টকা। নম্বৰ 9 ট্ৰেভেল ফাণ্ড ফৰ ডমেষ্টিক টুৰ। ডমেষ্টিক টুৰ অৰ্থাৎ নিজৰ দেশৰ ভিতৰৰ কোনো উল্লেখনীয় স্থানত 2 দিন আৰু এৰাতিৰ বাবে কোম্পানীয়ে লিডাৰশ্বিপ ট্ৰেইনিং এণ্ড ৰিক্ৰিয়েশ্যনেল ভ্ৰমণৰ ব্যৱস্থা ৰাখিছে। এই টুৰ এচিভ কৰিবলৈ আপুনি একে লেঠাৰিয়ে 3 মাহৰ বাবে দুয়োফালে 1,50,000 1,50,000 টিম বিবি মেইনটেইন কৰিব লাগিব। নম্বৰ 10 ট্ৰেভেল ফাণ্ড ফৰ ইণ্টাৰনেশ্যনেল টুৰ। ইণ্টাৰনেশ্যনেল টুৰ অৰ্থাৎ নিজ দেশৰ বাহিৰৰ আন্তঃৰাষ্ট্ৰীয় কোনো উল্লেখনীয় স্থানত 3 দিন আৰু 2 ৰাতিৰ বাবে কোম্পানীয়ে লিডাৰশ্বিপ ট্ৰেইনিং এণ্ড ৰিক্ৰিয়েশ্যনেল ভ্ৰমণৰ ব্যৱস্থা ৰাখিছে। এই টুৰ এচিভ কৰিবলৈ আপুনি একে লেঠাৰিয়ে 6 মাহৰ বাবে দুয়োফালে 6 লাখ 6 লাখ টিম বিবি মেইনটেইন কৰিব লাগিব। নম্বৰ 11 ৰিপাৰ্চেছ ফ্ৰেঞ্চাইজি কমিশ্যন। ৰিপাৰ্চেছ ইনকামৰ শেষৰটো ইনকাম হ'ল ফ্ৰেঞ্চাইজি কমিশ্যন। কোম্পানীয়ে 2 প্ৰকাৰৰ ফ্ৰেঞ্চাইজিৰ ব্যৱস্থা ৰাখিছে, হোম ফ্ৰেঞ্চাইজি আৰু টিম ফ্ৰেঞ্চাইজি। আপুনি মাত্ৰ 21,000 টকাৰে হোম ফ্ৰেঞ্চাইজি ল'ব পাৰে। ইয়াত কমিশ্যন থাকিব বিজনেছ ভলিউমৰ ওপৰত 7%। সেইদৰে মাত্ৰ 2 লাখ টকাৰে আপুনি টিম ফ্ৰেঞ্চাইজি ল'ব পাৰিব আৰু ইয়াত আপুনি বিবিৰ ওপৰত 15% কমিশ্যন লাভ কৰিব। বন্ধুসকল, অন্যান্য কোম্পানীৰ দৰে ফিলান হাৰ্বমেডিক্স কোম্পানীয়েও উপযুক্ত লিডাৰসকলৰ বাবে ৰিৱাৰ্ডৰ ব্যৱস্থা ৰাখিছে আৰু সেয়া হ'ল ডায়মণ্ড ৰিৱাৰ্ড। আপোনাৰ তলত 10টা ডায়মণ্ড পেয়াৰ হ'লে আপুনি 4,000 টকা অথবা এটা মোবাইল ফোন পাব। 20টা ডায়মণ্ড পেয়াৰ হ'লে 10,000 টকা অথবা এটা টেবলেট পাব। 30টা ডায়মণ্ড পেয়াৰ হ'লে 25,000 টকা নাইবা এটা লেপটপ। 50টা ডায়মণ্ড পেয়াৰ হ'লে 50,000 টকা নাইবা এখন বাইক। 100টা ডায়মণ্ড পেয়াৰ হ'লে 1 লাখ টকা নাইবা সেই পৰিমাণৰ সোণ। 200টা ডায়মণ্ড পেয়াৰ হ'লে 2 লাখ টকা নাইবা এখন এল্টো কাৰ। 500টা ডায়মণ্ড পেয়াৰ হ'লে 5 লাখ টকা অথবা এখন ছুইফ্ট কাৰ। 1000 ডায়মণ্ড পেয়াৰ হ'লে 10 লাখ টকা অথবা ক্ৰেটা কাৰ। 5,000 ডায়মণ্ড পেয়াৰ হ'লে 50 লাখ টকা অথবা মাৰ্চিডিজ কাৰ আৰু 10,000 ডায়মণ্ড পেয়াৰ হ'লে 1 কোটি টকা অথবা এটা সুন্দৰ বাংলো পাব। এয়া হ'ল ফিলান হাৰ্বমেডিক্স প্ৰাইভেট লিমিটেড কোম্পানীৰ সম্পূৰ্ণ বিজনেছ প্লান। বন্ধুসকল, অতি সৰলভাৱে কোম্পানীয়ে এক সুন্দৰ বিজনেছ প্লান প্ৰস্তুত কৰি উলিয়াইছে। এই প্লান ফ'ল' কৰি সাধাৰণভাৱে সামান্য পৰিশ্ৰম কৰি এক মনোমোহা ইনকাম লাভৰ লগতে আপুনি ফাইনেন্সিয়েল ফ্ৰীডম লাভ কৰিব পাৰে, যিটো আজিৰ এই কৰ্মসংস্থান ক্ৰাইচিছৰ যুগত অতিকৈ প্ৰয়োজনীয়। গতিকে পলম নকৰি যাৰ পৰা এই ভিডিঅ'টো লাভ কৰিছে তেওঁৰ লগত নাইবা স্ক্ৰীনত দেখি থকা নম্বৰত যোগাযোগ কৰক আৰু এক সুন্দৰ ইনকামৰ অধিকাৰী হওক। শেষত লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ পুনৰবাৰ অনুৰোধ জনালোঁ। যদি ভাল লাগে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।